বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত হেমালি চলেৰে কৰেনো টিপচি চুকনি শয়নত দুটি নয়ন মধুৰ ভাগেনে চিকুনে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ ৰুমেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল। ময়ো আছোঁ ভালে। আজি মানে ৰবিবাৰ আৰু ভাবিলোঁ আজি এটা ভ্লগ আৰম্ভ কৰোঁ। সেইবাবে মই আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বৰ্তমান মই এতিয়া চুৰিখন দেখি আপোনালোকে ভয় নাখাব, মই মানে নহৰু কাটিব ওলাইছোঁ, নহৰু আৰু আদা। চ' চাই থাকক ভিডিঅ'টো, আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব কিন্তু। আৰু চাই উঠি যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ইতিমধ্যেই ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে আজি নতুনকৈ আহিব তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মানে অকণমান মাংস আনিছে, চ' মাংসৰ কাৰণে মই নহৰু আদা এইবোৰ মানে বাকলি নিকাই আছোঁ। গতিকে চাই থাকক মই মাংসখন কেনেকৈ বনাওঁ। এই নৰ্মেলি বনাম যেনিবা, আপোনালোকে জানেই, তথাপিও অলপমান আপোনালোকক দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো। এয়া মই গোটেইখিনি যোগাৰ কৰি ল'লোঁ। আলু আৰু অমিতা দি বনাম আজি মাংসখন। সেই পিঁয়াজ, জলকীয়া আৰু এয়া মছলা কৰি থৈছোঁ। হালধি, নিমখ, তেল আৰু অকণমান তন্দুৰী চিকেন মছলা দি এইখিনি অলপ সময় মেৰিনেট হ'বলৈ দিছোঁ। এইবাৰ মই আৰম্ভ কৰিম মাংসখন। ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ আজি মানে এটা বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আহিলোঁ। তাৰ মানে 3 দিন আগত মই এটা ভিডিঅ' দিছিলোঁ যিটোত নেকি 1K ভিউ হৈছে, আৰু এইটো মোৰ কাৰণে খুব ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰি। কাৰণ কিয় মানে ইমান দিন মানে ভিউ এনেকৈ হোৱা নাছিল। গতিকে মোৰ আজি খুব ভাল লাগিছে, সেইকাৰণে আহিলোঁ। আৰু এনেদৰে যাতে আগলৈও আপোনালোকৰ সঁহাৰি পাওঁ, এনেকৈ আপোনালোকে মৰম দি থাকিলে মোৰ মানে এটা উৎসাহ থাকিব, আৰু ভিডিঅ' এনেদৰে ভাল ভাল ভিডিঅ' বনাবলৈ মই উৎসাহ পাম। গতিকে সেয়াই মই ক'বলৈ আহিলোঁ। আৰু সেইবাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যাতে আগলৈও আপোনালোকৰ মৰম এনেদৰেই পাই থাকোঁ, তাকে আশা কৰিলোঁ। মানে ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মোক ভিউ মানে চাইছে ঠিকেই, কিন্তু ছাবস্ক্ৰাইব কৰা নাই। গতিকে আগলৈ যাতে আপোনালোকে মোক ছাবস্ক্ৰাইবো কৰে চেনেলটো। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আৰু আপোনালোকে চালে মোৰ ভিডিঅ'বোৰ ভাল লাগে। গতিকে এয়াই ক'বলৈ মই আহিছিলোঁ। গতিকে আজিৰ কাৰণে এইখিনিয়ে, ভিডিঅ'টো ইমানতে মই শেষ কৰোঁ বুলি ভাবিলোঁ।
আৰু এটা নতুন ভিডিঅ' লৈ মই খুব সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু যিসকলে আকৌ এবাৰ কৈ দিওঁ যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে ইতিমধ্যে তেওঁলোকক ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব গতিকে আজিলৈ